ৰাভা কৃষ্টিৰ উজা স্বনামধন্য শিল্পী আজি ৰাজেন পামদেৱৰ এই মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মুকলি সভাত সহযোগিতা কৰা সভাপতি তথা সদৰ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি ডাঙৰীয়া, এই সভাখন উদ্বোধন কৰি দিয়া উদ্বোধক তথা এটা সময়ত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক তথা স্বনামধন্য কৃষ্টিৰ উজা ৰাজন পামদেৱৰে সুযোগ্য সন্তান মুকুল ৰাভা ডাঙৰীয়া, মঞ্চৰ উপবিষ্ট কিছু সময়ৰ পূৰ্বে বক্তব্য ৰখা আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ অসমৰ শিল্পী জগতৰ এক স্বনামধন্য শিল্পী মাননীয় লোকনাথ গোস্বামী ডাঙৰীয়া, লগতে তেখেতৰ সহধৰ্মিনী বাইদেউ, মঞ্চৰ উপবিষ্ট মোৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাননীয় অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা ডাঙৰীয়া, কাৰ্যবাহী সদস্য সুমিত চন্দ্ৰ ৰাভা ডাঙৰীয়া, ফণীন্দ্ৰ ৰাভা ডাঙৰীয়া, জয়ন্তী ৰাভা বাইদেউ, মঞ্চৰ উপবিষ্ট দুধনৈ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক দীপক কুমাৰ ৰাভা ডাঙৰীয়া, ৰাভা জনগোষ্ঠীৰ এজন সুচিকিৎসক ডাক্তৰ জয়কান্ত ৰাভা ডাঙৰীয়া, মঞ্চৰ উপবিষ্ট সমষ্টিৰ প্ৰতিনিধি তথা কাউন্সিলৰ সদস্য কাৰ্যবাহী সদস্য চাৰুমন ৰাভা ডাঙৰীয়া প্ৰমুখ্যে সদৰ ৰাভা কৃষ্টি সন্মিলনৰ বিষয় কৰ্মকৰ্তাসকল, জনগোষ্ঠীৰ শিল্পী আমাৰ হীৰা ৰাভা বাইদেউ, ধৰণীপাম দা, আৰ্চিলা ৰাভা ডাঙৰীয়া প্ৰমুখ্যে বহু নবীন প্ৰবীণ শিল্পীসকল, কৃষ্টিৰ সাধকসকল আৰু ৬০ৰ দশকত যিজন ব্যক্তিৰ প্ৰত্যক্ষ উদ্যোগত সদূৰ দিল্লীলৈকে গৈ ৰাভা জনগোষ্ঠীটোৰ কৃষ্টি প্ৰদৰ্শন কৰিছিল বা প্ৰদৰ্শন কৰাৰ যি সাহস তেখেতসকলে দেখুৱাইছিল, সেই সকল মনীষীলৈকে বাইদেউসকললৈকে মোৰ তৰফৰ পৰা মৰম আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। কৃষ্টি দলসমূহ আৰু সাংবাদিক বন্ধুসকল তথা বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত শ্ৰদ্ধা ৰাইজ, এইখন গাঁৱৰবাসী ৰাইজ, মই জয়তে ৰাভা কৃষ্টিৰ উজা ৰাজেন জেঠালৈকে মই ৰাভা হাছং অট'নমাছ কাউন্সিল তৰফৰ পৰা মই তেখেতলৈকে অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি মই জ্ঞাপন কৰিছোঁ। বক্তব্য মিচ্ছ মই নাৰাখিম, কাৰণ আজিৰ নতুন প্ৰজন্মই যদি আমি ভাবিবলৈ যাওঁ, ৬০ৰ দশকত যিটো দশকত লোকনাথ দাই ইতিমধ্যে গানেৰে কৈছে, কথাৰে বক্তব্যৰে কৈছে, ৬০ৰ দশকত যিজন ব্যক্তিয়ে আজিও যিটো জনগোষ্ঠীয়ে অসমৰ সমাজ জীৱনৰ সৈতে ফেৰ মাৰিব পৰা জোখত ই সক্ষম হোৱা নাই, সেই জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে ৬০ৰ দশকত ৰাভা জনগোষ্ঠীটোৰ কৃষ্টি, ৰাভা জনগোষ্ঠীটোৰ গীত মাতসমূহ অসমৰ সমাজ জীৱনলৈকে, অসমৰ সাহিত্য জীৱনলৈকে, অসমৰ সাংস্কৃতিক পথাৰ এখনলৈকে তেখেতৰ যি অৱদান, সেই অৱদানটো নিশ্চয়কৈ ৰাভা জনগোষ্ঠীটোক অসমৰ সমাজ জীৱনৰ সৈতে মিলাই ৰাভা জনগোষ্ঠীটোৰ কৃষ্টিৰ পথাৰ, কৃষ্টিৰ সমলসমূহ অসমৰ কৃষ্টিৰ পথাৰখনলৈকে বিলাই দিয়াৰ যি প্ৰয়াস, সেই প্ৰয়াসটোৰ যি মহানুভৱতা তেখেতৰ আছিল, সেই ব্যৱস্থাটোৱে আজিৰ মৃত্যুৰ আজি ইমানটা বছৰৰ পিছত ৰাভা জনগোষ্ঠীৰ যুৱক যুৱতীসকল, অসমৰ যুৱক যুৱতীসকল, অসমৰ সমাজ জীৱনে আমি তেখেতক কি ধৰণে পাইছোঁ, কি ধৰণে বিচাৰিছোঁ, কি ধৰণে পাবলৈ বিচাৰিছোঁ তেখেতক, বা আমি কি ধৰণে তেখেতক জীয়াই ৰাখিব বিচাৰিছোঁ আমাৰ সমাজ জীৱনত, আমাৰ কৃষ্টিৰ পথাৰখনত, সমন্বয়ৰ পথাৰখনত, সেইটো আটাইতকৈ লক্ষণীয় কথা। যিজন ব্যক্তিৰ গীত মাতত এনেকুৱা কিছুমান শব্দৰ শৃংখল, এনেকুৱা কিছুমান শব্দৰ সংমিশ্ৰণ, যি শব্দৰ সংমিশ্ৰণে অনাদি অনন্ত কাললৈকে ৰাভা জনগোষ্ঠীটোৰ যিমান শিল্পী সাহিত্যিকৰ
সংস্কৃত সাধক যিমান জন্ম হ'ব তেখেতৰ শব্দৰ যি শৃংখল শব্দৰ যি মিঠা যি শব্দৰ গাঁথনি গীতত সেই গীতটোৱে প্ৰমাণ কৰে যে ৰাভা সমাজৰ গাঁৱৰ চহা জীৱনৰ ৰাভা সমাজৰ অকৃত্ৰিম ভাল পোৱাৰ এক নতুন প্ৰকাশৰ মাধ্যমৰ মাজতে প্ৰকাশ কৰাৰ যি প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাটোৱে গোটেই জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা জনগোষ্ঠীৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কৃষ্টিৰ পথাৰখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ই যথেষ্ট অৱদান আমি স্বীকাৰ কৰিব লাগিব। গতিকে সেইজন ব্যক্তিয়ে সেই সময়ৰ ৬০ৰ দশকত ৰাভা কৃষ্টিৰ প্ৰদৰ্শন দিল্লীৰ গণৰাজ্য দিৱসত তেওঁ কৰিব সক্ষম হৈছিল। ৰাভা জনগোষ্ঠীটোৰ সৈতে খাপ খোৱা গীত মাতসমূহ অসমৰ স্বনামধন্য যিসকল ব্যক্তি স্বনামধন্য যিসকল শিল্পী যাক অসমৰ সমাজে ভাৰতবৰ্ষই চিনি পায়, ভাৰতবৰ্ষৰ পৃথিৱীৰ সমাজত সমাদৃত হোৱা সেইসকল শিল্পীৰ সমাজত একেহাৰে থিয় হৈ এই অঞ্চলৰ কৃষ্টিৰ পথাৰখন কি সুন্দৰভাৱে আগবঢ়াই নিয়াৰ তেওঁ যি কৰ্মৰাজি সেই কৰ্মৰাজিটোৱে আমাৰ জনগোষ্ঠীৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ই যথেষ্ট অৰিহণা আগবঢ়াইছে। গতিকে আজিৰ দিনটোত তেখেতৰ আজি এই ধৰণে আজিৰ তেখেতৰ মৃত্যু দিৱসটিত আমি তেওঁক শ্ৰদ্ধাৰে হোৱাৰ লগে লগে সামগ্ৰিকভাৱে অনাগত দিনসমূহত আমাৰ জনগোষ্ঠীৰ যুৱক যুৱতীসমূহক কি ধৰণে এই ধৰণৰ কৃষ্টিৰ সাধকসমূহক আমাৰ যুৱক যুৱতীসকলৰ মনলৈকে যুৱক যুৱতীসকলক আকৃষ্ট কৰাৰ কি নতুন কৌশল, কি নতুন চিন্তা, নতুন চেষ্টা ই আমি ৰাখিম বা আমি ৰাখিব পাৰিম তাৰ সংক্ৰান্তত সদৌ কৃষ্টি সন্মিলনে অনাগত দিনসমূহত এইজন ব্যক্তিৰ সৃষ্টিৰে যে অসমৰ সমাজ জীৱনলৈকে বিলাই দিবৰ কাৰণে কিছু নতুন কৰ্মসূচী নতুন কাম কাজ কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। আৰু তাৰ সমান্তৰালভাৱে অসমৰ সমাজ জীৱনৰ যিসকল সমাজক বৌদ্ধিক সমাজক যিসকলে নেতৃত্ব দিছে, কৃষ্টিৰ পথাৰখনক যিসকল ব্যক্তিয়ে নেতৃত্ব দিছে সেইসকল ব্যক্তিয়ে এনেধৰণৰ জনগোষ্ঠীৰ যিসকল শিল্পী জনগোষ্ঠীৰ মাটিৰ গুণ থকা জনগোষ্ঠীৰ সমাজৰ বাস্তৱ ছবিখন গুণ থকা গীতমাতসমূহ যিধৰণে অসমৰ সমাজ জীৱনখনলৈকে তেখেতলৈ অৱদান আগবঢ়াই গ'ল এইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সংক্ৰান্তত অসমৰ বৌদ্ধিক মহল অসমৰ কৃষ্টিৰ সমাজ কৃষ্টি সংস্কৃতিৰ সৈতে যিসকল ব্যক্তিয়ে নেতৃত্ব দি আছে সেইসকল ব্যক্তিৰো নিশ্চয় কৰণীয় কাম নিশ্চয়কৈ আছে। সেইসকল ব্যক্তিয়ে যদি এইসকল ব্যক্তিক যদি এনেধৰণৰ ব্যৱস্থাৰ পৰা যদি উলিয়াই লৈ গ'লে যদি অসমৰ সমাজ জীৱনক যদি সুন্দৰ মহৰা সুৰৰ সেই বাণী সেই সুৰ যদি অসমৰ সংস্কৃতিৰ জগতখনলৈকে যে নতুনকৈ চোৱাৰ চিন্তা চৰ্চাৰে যদি এক নতুন বাস্তৱ দৃষ্টিভংগী গ্ৰহণ কৰা যায় তেতিয়াহ'লে আমি ভাবোঁ যে অসমখন যি এক সংস্কৃতিৰ যি বাহক সংস্কৃতিৰ যি বিপ্লৱ সংস্কৃতিৰ মাজেৰে যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত যি সমন্বয়ৰ আস্থা আৰু আকাংক্ষাৰ মাজেৰে এক নতুন অসমৰ নতুন বাস্তৱ অসমখনৰ চিন্তা চৰ্চা অসমৰ সমাজ জীৱনে যিধৰণে বিচাৰিছে সেই বাস্তৱ ছবিৰ পৰা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নতুনকৈ নতুন নতুন কিছুমান পদক্ষেপ আমি গ্ৰহণ কৰিব লাগিব। বক্তব্য দীঘলীয়া কৰিব খোজা নাই, আশা ৰাখিম অনাগত দিনসমূহত এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে আমি চিন্তা চৰ্চা আমি নিশ্চয় ৰাখিব বিচাৰিছোঁ। বেলেগ ধৰণে জীয়াই ৰাখিব নোৱাৰিলেও ৰাভা হাছং অট'নমাছ কাউন্সিলে তেখেতৰ নামত যি শিল্পী বঁটাটো স্থায়িত্ব যি কৰা হৈছে ৰাভা হাছং অট'নমাছ কাউন্সিল তাৰ দ্বাৰাই তেখেতক এটা শ্ৰদ্ধাঞ্জলি তেখেতৰ মৰম তেখেতৰ জনগোষ্ঠীটোৰ প্ৰতি অসমৰ কৃষ্টিৰ সংস্কৃতিৰ পথাৰখনৰ প্ৰতি যি বহুমূলীয়া যি অৱদান সেই অৱদানক স্বীকৃতি দিয়াই নহয় ভৱিষ্যতলৈকে উঠি অহা প্ৰজন্মৰ মাজত তেখেতৰ কৰ্মৰ যি তেখেতৰ সৃষ্টি আছে তেখেতৰ জাতিক ভাল পোৱা সমাজক ভাল পোৱা অসমক ভাল পোৱা সংস্কৃতিৰ লগত জড়িত বৌদ্ধিক মহলক ভাল পোৱাৰ যি তেওঁ নতুন চিন্তা সেই নতুন চিন্তাক এক নতুন মাত্ৰা দিবৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। অকল সেইটোৱে নহয় অনাগত দিনসমূহত এই দুজন মহান শিল্পী এজন আছে কৃষ্টিৰ অজামাৰ ৰাজেন পাম জেঠা আন হৈছে ৰাজেন ৰাভা ডাঙৰীয়া সাহিত্যিক। গতিকে অনাগত দিনসমূহ নহয় অহা বিত্তবৰ্ষতেই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যি নেকি আমি সংগ্ৰহালয় যি আমি কৰিছোঁ কাউন্সিল কেম্পাছৰ মাজত সুন্দৰকৈ ঘেৰি হৈ আছে এখেতসকলৰ প্ৰতিমূৰ্তি যাতে বিভিন্ন দূৰ দূৰণিৰ পৰা আহিলেও গম পায় তেখেতসকলৰ কৰ্মৰ যিটো চমু ইতিবৃত্ত প্ৰকাশ কৰি তাৰ আমি ব্ৰঞ্জৰভাৱে মূৰ্তি তেখেতৰ প্ৰতিমূৰ্তি খোদিত কৰাৰ চিন্তা চৰ্চা ৰাভা হাছঙে কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে।
আমি এনেধৰণে তেখেতৰ প্ৰতি এক নতুন ধাৰণা নতুন মাত্ৰাৰে আমি আগবাঢ়িব বিচাৰিছোঁ। সদৌ ৰাভা কৃষ্টি সন্মানৰ প্ৰতি মোৰ আহ্বান থাকিব, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ আহ্বান থাকিব, অনুৰোধ থাকিব যে অনাগত দিনসমূহত অধিক মাত্ৰাৰ অধিক ৰূপত তেখেতৰ গীত মাত তেখেতৰ কৃষ্টিৰ যি নতুন সংস্কৰণ, মই নতুন সংস্কৰণে বুলি ক'লে এই নতুন সংস্কৰণৰ সংস্কাৰসমূহ ৰাভা জনগোষ্ঠীৰ উঠি অহা শিল্পী সমাজক, যুৱক যুৱতীসকলক, অসমৰ নতুনকৈ উঠি শিল্পী সমাজৰ মাজেৰে বিলাই দিব পাৰে এক নতুন চিন্তা, নতুন ধাৰণা, এক নতুন পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰক। আৰু তেখেতৰ যি বহুমূলীয়া গীত মাতসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা নতুনকৈ এলবাম জাতীয় বস্তু কৰাৰ ক্ষেত্ৰত বা নতুনকৈ তেখেতৰ কৰ্মৰাজিসমূহক সুন্দৰভাৱে বাস্য ৰূপ দিবৰ ক্ষেত্ৰত যদি তেখেতৰ পৰিয়াল, স্মৃতি সংৰক্ষণ সমিতি, সদৌ ৰাভা কৃষ্টি সন্মিলন যদি তেনেধৰণে নতুনকৈ চিন্তা চৰ্চা কৰাৰ ক্ষেত্ৰত যদি তেখেতসকলে ভাবিছে, সেই চিন্তা চৰ্চা ৰাভা হাছং অট'নমাছ কাউন্সিলক কৰক। আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলে সেই বস্তু কৰিবৰ কাৰণে ৰাভা হাছং অট'নমাছ কাউন্সিলে আৰ্থিক সাহায্য প্ৰদান কৰিব। এই কথাখিনি মই ৰাজহুৱাভাৱে আজিৰ এইখন সভাত মই তেখেতক কৈছোঁ। মই বক্তব্য ৰাখিব বিচৰা নাই। সদৌ ৰাভা কৃষ্টি সন্মানত মোৰ আহ্বান থাকিব, অনুৰোধ থাকিব যে আহি থকা দিনসমূহত যে এনেধৰণৰ এক কৃষ্টিৰ যাক নেকি আমি কৈছোঁ ওঝা, তাৰমানে ওঝা বুলি কিয় কোৱা হ'ল, ইয়াক যদি অকণমান যদি অসমীয়া ভাষাৰ সংস্কাৰলৈকে যদি আমি লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে ওঝা বুলি কোৱাৰ লগে লগে তেওঁ আজি কিমানবোৰ গদ্য কবিতা যি ধৰণে এজন ওঝাই যি ধৰণে মনত ৰাখিব পাৰে, তাক যি ধৰণে মানুহৰ মাজত বিলাই দিব পাৰে কোনো ধৰণৰ ভুল ত্ৰুটি নোহোৱাকৈ, তদ্ৰূপ ৰাজেন দেৱাদেৱেও ৰাভা কৃষ্টিৰ সমলসমূহ কোনো ধৰণৰ ভুল ত্ৰুটি নোহোৱাকৈ অসমৰ সমাজ জীৱনলৈকে, ৰাভা জনগোষ্ঠীৰ সমাজ জীৱনলৈকে তেওঁ বিলাই দিবৰ কাৰণে সক্ষম হৈছিল, যাৰ বিনিময়ত তেওঁ এই ধৰণৰ উপাধি প্ৰদান পাবৰ কাৰণে সক্ষম হৈছিল। গতিকে তেনেধৰণৰ বাস্তৱ দৃষ্টিকোণ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে তেখেতৰ মৃত্যু দিৱসটিত ৰাভা জনগোষ্ঠীৰ ব্যক্তি অধিক ৰূপত ই গোট খাবই লাগিব। তাৰে কাৰণে সদৌ ৰাভা কৃষ্টি সন্মিলনে নতুনকৈ চিন্তা চৰ্চাৰ কৰাৰ প্ৰয়োজন, নতুনকৈ অৰ্গেনাইজ কৰাৰ প্ৰয়োজন, সাংগঠনিকভাৱে মানুহক অৰ্গেনাইজ কৰাৰ প্ৰয়োজন আছে। আৰু যদি আমি সেই অৰ্গেনাইজ কৰি পেলাই যদি আমি প্ৰগ্ৰাম হ'ব নকৰোঁ, তেতিয়াহ'লে এই ধৰণৰ মহান মনুষ্যসকলৰ স্মৃতিত যি প্ৰগ্ৰাম কৰোঁ তেখেতসকলৰ প্ৰতি অকণমান বেলেগ দৃষ্টিভংগী বুজাব। এইখিনিতে ৰাখি পুনৰবাৰ ৰাজেন দেৱাদেৱলৈকে মোৰ তৰফৰ পৰা অশ্ৰু অঞ্জলি যাচি সদৌ ৰাভা কৃষ্টি সন্মিলনলৈকে মাতি আনি মোক দুষাৰ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰি ভুল ত্ৰুটি মাৰ্জনা বিচাৰি মোৰ বক্তব্য মই সামৰি মাৰিছোঁ। ধন্যবাদ। নেমৰাচন।